ষ্টিকৰ কাৰণে গাহৰি বইল কৰি থকা হৈছে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আৰু এতিয়া বাজিছে 3টা আৰু আমি ৰেডি হৈ লৈছোঁ। আহিলোঁ আমি অফিচত আৰু অফিচৰ পৰা যাত্ৰা আমাৰ আৰম্ভ হ'ব আজি পিকনিকৰ। আমি গৈ আছোঁ পৰশুৰাম। তো বাহিৰত আমাৰ কেডাৰসকল ৰেডি হৈ আছে, তো দেখাই আছোঁ সেয়া। আৰু এয়া আমাৰ কেডাৰসকল ৰেডি হৈ গ'ল, সেইফালে চব ইয়াতে আছে ৰেডি হৈ মেলি। আৰু এতিয়া যাবলৈ হ'ল, এজন এজনকৈ আগবাঢ়ি গৈছে বাছত বহিবৰ কাৰণে। চাহটো খাই কিনি আমি ওলাই যাম আৰু চবে চাহ খাই আছে। আৰু এইফালে মই চাহ খাওঁ, তাৰপিছত যাওঁ এয়া ৰাতিপুৱা বিস্কুট আৰু চাহ। আজি দিনটো শুভ হওক, হয় নাই? ফালে আমাৰ বাছ ৰেডি, চব বহি গ'ল। এয়া ফালে আৰু দুখন বাছ আছে, এয়া বস্তু লোডিং কৰি আছে পুৰা। কেনেকুৱা লাগিছে? মজা তাকে এনজয় কৰে। মোৰতো মজা আৰু ইমান বেছি মানুহৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ইয়াতে ৰখিছিলে ডিৰাক গেটত বাছ বনাবলৈ, আৰু কিছুমানে চাহ খাইছে। তো ৰখি আছো আৰু এতিয়া ইয়াতে যাবলৈ হ'ব অলপ। কেনেকুৱা লাগিছে চবে? মজা লাগিছে ন? এইফালে মানে কেনেকুৱা লাগিছে আমাৰ নেপচাৰ ফালৰ পৰা পিকনিক? টোপনি ধৰি দে মজা লাগিছে। আপোনাৰো টোপনি ধৰি মজা লাগিছে নেকি? আমি সদায় এক্সাইটেড হৈ থাকো যিকোনো কামৰ কাৰণে। এইফালে পল্লৱী এলেন, আমাৰ নেপচাৰ ফালৰ পৰা পিকনিকটো কেনেকুৱা লাগিছে? মজা লাগিছে, নাচিয়ে দিম। ওরে তুই মার বাহানা কুলি সঙ্গে চল পলামা হাত ধরি করে দেখাইতে মা সঙ্গে মিশে। আহি পাই গ'লোহি আমি পৰশুৰাম কুণ্ড, আৰু আহিয়ে সকলো মানে এতিয়া চাহ বনাবৰ কাৰণে ৰেডি কৰি আছে, ব্ৰেকফাষ্ট ৰেডি কৰি আছে, বনাই আছে। আৰু মই ইফালে ফালে ঘূৰি আছোঁ অলপ। আৰু ইপিনে চুঙাকেইটা আছে, তাত গাহৰি চুঙা দিব, সেয়া ৰেডি কৰি থৈছে। আৰু ইপিনে এগ বইল কৰি আছে এতিয়া। আজি আহি কেনেকুৱা লাগিছে তোমালোকৰ? ভাল লাগিছে? কিমান ভাল লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। মানৱী কি চব্জি কাটিবলৈ আহিছ নেকি তই? মানৱী চব্জি কাটি দে অলপ, কাটি দে। এই পিনে গাইছ ষ্টিকৰ কাৰণে গাহৰি বইল কৰি থকা হৈছে। মোৰ পিছপিনে চাওকচোন গাইছ, আমাৰ নেপচা কেডাৰসকল ইমানে বৰিং, মানে সকলো বহিয়ে আছে, একো এণ্টাৰটেইনমেণ্ট নাই। তোমালোকে কিবা এনজয় কৰা আকৌ, বহি আছা মূৰ্তিকেইটা নিচিনা, পাথৰকেইটা নিচিনা। ভোক লাগি আছে। ইছৰাম, এইফালে গান চান লগাই লোৱা, নাচা, এনজয় কৰা। আৰু এইফালে গাইজ চাওকচোন গাহৰি ষ্ট্ৰিক বনাই আছে ইয়াতো, আৰু সেইফালে তাতো পুৰি আছে গাহৰি ষ্ট্ৰিক। এয়া দেখিছে, অকল গাহৰি হ'ব আৰু আজি। A few moments later. ৰাতিপুৱাই আহিলোঁ, এতিয়ালৈকে আমাৰ খানা খোৱা হোৱা নাই। এতিয়া জাষ্ট খানা খোৱা টাইমটো আহি গৈছে, আৰু এইফালে চবৰে লাইন লাগি আছে খানা খাবৰ কাৰণে। ইয়া বাইদেউ গাহৰি দিছে নেকি? ৱাও, কি খাব নাই পোৱা? কেলে খাব নাই পোৱা? না ইনচাফি हो रहा है, क्या पी रहा है, क्या है ये? সকলোৰে ভাত খোৱা হৈ গ'ল, আৰু পিকনিকত আহিছোঁ যেতিয়াতো ফটো মাৰিবই লাগিব, হয়নে? তো আমি ফটো মাৰিবৰ কাৰণে সকলোৱে বহি দিলোঁ আৰু। फोटो सेशन कंप्लीट हो गया अभी सभी का। टाटा मास के लिए टाटा बाय बाय, बाय बाय, फिर से मिलेंगे और दूसरा ब्लॉग में। हाँ, जय हिंद बोलो सब लोग, जय हिंद बोलो सब लोग। अभी इसे नीचे देखो, नीचे कितना है, अभी ऊपर उठने का है हम लोगों को। जय हिंद।